নমস্কাৰ সকলোকে আকৌ এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। এইজোপা ফুলগছজোপা দেখিছেনে? পাততকৈ বেছি ফুল ফুলিছে, ইমান ধুনীয়া লাগিছে। ইহঁতক প্ৰতিপালো নকৰো। আৰু এইজোপা গোলাপ, ইফালে এজোপা আছে, দুইজোপাই মানে মন ভৰি ফুলিছে। মই এতিয়া ওলালো ডিউটিলৈ যাওঁ, আকৌ আহিও কাম আছে। আহি আজি ববু মাইনাক ভেকচিন দিয়াবলৈ নিব লাগিব। মই এতিয়া ডিউটিৰ পৰা গৈ আহোঁ, তাৰপিছত ববুক লৈ আকৌ ওলাই যাব লাগিব। এয়া মই ববক লৈ আকৌ ওলাই আহিছোঁ লিচুবাৰী, কাৰণ ছাৰ লিচুবাৰীত মানে তেখেতৰ কোৱাৰ্টাৰ আছে। সেইকাৰণে তাইক লৈ মই লিচুবাৰীলৈ ওলাইছোঁ। এয়া দেখিছেনে কিমান যে নোম সৰিছে, আৰু এইটো ছিজনত সৰেই বাৰু। আমি ববু মাইনাক লৈ গৈ আছোঁ, পাব হৈছে আৰু। তাই খুব ফূৰ্তি, মানে বহুত দিনৰ মূৰত ওলাইছে যে। তাই এবাৰ খিৰিকীৰে চাই আকৌ ভয়ো কৰে, মানে অকণমান আকৌ মোৰ ওচৰলৈ আহে অকণমান। মানে অন্ত নাই আৰু, প্ৰাকৃতিক দৃশ্য চাই চাই তাই অন্ত নাই। কিমান ফূৰ্তি পাইছে, বহুত দিনৰ মূৰত উলিয়াই আনিছোঁ যে। আৰু ভয়ো আকৌ দেই। এতিয়া ববু মাইনা বেজীটো দিয়াই লওঁ, আকৌ লগ পাম। বেজীটো দিয়াই আহিছোঁ। ছাৰে কৈছে যে অলপ জ্বৰ হ'ব বুলি, আৰু ছাৰক বহুত দিনৰ মূৰত লগ পাইছোঁ, অলপ কথা পাতিলোঁ। সেইকাৰণে ছাৰৰ ওচৰত আৰু ভিডিঅ' কৰিবলৈ নহ'লে, বেয়া দেখি অকণমান লাজো লাগে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। এতিয়া বেজী দি আমি ঘৰলৈকে গৈ আছোঁ। আৰু ববু মাইনা দেখিছেনে কুচমুচ খাই সোমাইছেহি আৰু মোৰ ওচৰত। তাই গাটো অকণমান বেয়া লাগি গৈ আছে। এতিয়া আমি লাহতি পোৱাগৈ নাই আৰু পামগৈ। এতিয়া দেখিছেনে যোৰহাট টাউনখন কিমান ভিৰ, বিহু বজাৰ সকলোৱে কৰিছে, কিছুমান কামৰ পৰাও উভতিছে। তেনেকৈ আৰু ব্যস্ততাৰে ভৰা সকলো, বহুত ভিৰ। আজিকালিতো বহুত বেছি ভিৰ সন্ধিয়া লগা টাইমত টাউনত। সেয়াকে চাই আহি আছোঁ আৰু ববু মাইনা মই। ভালো লাগে এনেকৈ খিৰিকীৰে চাই আহি। এই ল'ৰাটো চাগে টিউশ্যনৰ পৰা আহিছে দেই। চকাটো একদম লাইটিং কৰি গৈ আছে। এতিয়া আমি আহি পাইছোঁ এইখিনিত, জেগাটোৰ নামটো কি কয় নাজানো, আৰু চিল্কালয়ৰ ওচৰতে আহি পাইছোঁ। তাৰপিছতে এতিয়া আমি কেন্দুগুৰিত ৰমগৈ। এতিয়া কেন্দুগুৰিত ৰৈ আমি ছাগলী মাংস অলপমান লৈ লৈছোঁ, কাৰণ ববু মাইনাই খাই ভাল পায়। তাই গাটো বেয়া যেতিয়া। বেছিকৈ খাবলৈ নিদিওঁ বাৰু, অলপেই দিম, কাৰণ তাই গাটো বৰ বিশেষ ভাল নহয়। দাদাই আনিলেগৈ, মই নামি নগ'লোঁ। মই নামি যাবলৈ হ'লে গাত যিমানহে নোম নহয়, মানুহে দেখি ঘিণ কৰিব মোক। সেইকাৰণে নগ'লোঁ, দাদাকে আনিব দিলোঁ। দাদাই আনিলেগৈ, আৰু লগত দুটা ষ্টিং, যিটো খাই মই বেয়া পাওঁ একেবাৰে। আৰু এইটো পইচাটো যে দিছে, ঘূৰি অহা পইচাটো। এয়া মাংসখিনি ববুক এতিয়া দেখুৱাম, চাব দেই কেনেকুৱা কৰিব তাই। একদম এক্সাইটেড হৈ যাব, খুব ভাল পাইছে তাই। এতিয়া আমি গৈ থাকিম ঘৰলৈ, কাৰণ মাংস লোৱাও হৈ গৈছে। এতিয়া আকৌ ঘৰ আহি দেখিছোঁ মায়ে ইমানবোৰ যোগাৰ কৰিয়ে থৈছে। মই ভাবিছোঁ ইমানবোৰ যোগাৰ কিহৰ? এয়া বাৰু গুড় পিঠাৰ কাৰণে, বিহু আহি পাইছে, বিহু পিঠাৰ কাৰণে কাটি থৈছে। আৰু চাহ দিছে, চাহৰ লগত ভুজিয়া, যিটো ইমান মই বৰ এটা ভাল নাপাওঁ, সেইকাৰণে কেইটামানে লৈ লৈছোঁ। আৰু মায়ে যে কৰিছে ইমানবোৰ যোগাৰ, তাৰ কাৰণটো মই আপোনালোকক কৈছোঁ ৰ'ব। আচলতে আমাৰ জইণ্ট ফেমিলি, কেতিয়াবা বাথৰুমৰ কাৰণে আলহী আহিলে মেলিলে বৰ ইছ্যু হয়। সেইকাৰণে আকৌ নতুনকৈ এটা বাথৰুম মানে বনোৱা হৈছে, তাৰে কামত খুৰাহঁত লাগি আছে। চ' আজিলৈ ইমানেই।